এইটো বহুত স্পেচিয়েল হয়, এইটো আপুনি বেলেগ তেজপুৰত বেলেগত আপুনি বিচাৰি নাপায়। ভৈৰৱপদত ভগৱান শিৱৰ ভৰি চিহ্ন আছে। আপোনালোক ব্ৰহ্মপুত্ৰৰ ৰাস্তাটোদি সোমাই পেলাই যেতিয়া ৰুদ্ৰপথলৈ আহি থাকিব, তো ৰুদ্ৰপথলৈ আহি থাকোঁতে এনেকুৱা এটা দৃশ্য পাব। এইটো অকল বাৰিষা কালতহে পাব দেই আপোনালোকে। প্ৰাকৃতিক সৌন্দৰ্যটো চাওক এবাৰ। কাষতে ব্ৰহ্মপুত্ৰ নদীখন আছে। ব্ৰহ্মপুত্ৰ নদীৰ পানীয়ে মানে এখন পথাৰ হয়, পথাৰত মানে পানীটো সোমায়। তো ইয়াতে খেৱালি জাল পতা আছে মাছ ধৰিবৰ কাৰণে। এইখন দেখা পাইছে, খেৱালি জাল পতা আছে মাছ ধৰিবৰ কাৰণে। এইটো অকল আপোনালোকে বাৰিষা কালতহে দেখা পাব দেই। আপোনালোকক আজি ভিডিঅ'টোত বহুত ধুনীয়া দুটা মন্দিৰ দেখাম। ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় ভাল পাব। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। নমস্কাৰ, স্বাগতম আমাৰ ইউটিউব চেনেল মাল্টিফেৰিয়াছলৈ। আমি এতিয়া আছোঁ তেজপুৰ ৰুদ্ৰপথত। ৰুদ্ৰপথত দুটা শিৱ মন্দিৰ আছে। তো এটা শিৱ মন্দিৰ আপোনাৰ টিংগেশ্বৰ দেৱালয় আৰু এটা শিৱ মন্দিৰ আপোনাৰ ভৈৰৱপদ বুলি কোৱা হয়। আৰু ভৈৰৱপদত ভগৱান শিৱৰ ভৰি চিহ্ন আছে। আপোনালোকক দেখাব চেষ্টা কৰিম। তো মই মন্দিৰ দুটা দেখুওৱাৰ আগত আপোনালোকক মন্দিৰ দুটাৰ লগত লাগি থকা ব্ৰহ্মপুত্ৰ নদীখনৰ সৌন্দৰ্যটো দেখাবলৈ চেষ্টা কৰিম এবাৰ। এইখন ব্ৰহ্মপুত্ৰ নদী মন্দিৰটোৰ লগত একদম লগতে লাগি আছে। এইফালে তলত আপোনালোকে বাইক গাড়ী পাৰ্ক কৰি পেলাই চিৰি দি ওপৰত উঠি আহি পেলাই আপুনি মন্দিৰটো পাব। আৰু মন্দিৰটো ৱাল আৰ্ট কৰা আছে। ৱাল আৰ্ট বহুত ফেমাছ, আমাৰ চবেই চিনিয়ে পায় নীলোৎপল বুলি। নীলোৎপল দাই এইটো ৱাল আৰ্ট কৰিছে শিৱ বাবাক। আৰু এইফালে আপোনালোকক দেখাই দিছোঁ, মানুহে শৰাই আগবঢ়ালে ভোগ ঘৰ, এইটো ভোগ ঘৰ। ইয়াতে বহি আপোনালোকে প্ৰসাদ চসাদ গ্ৰহণ কৰিব পাৰিব। তাৰ আগত আমাৰ ভগৱান শিৱৰ বাহন নন্দী আগত বহি আছে। তাৰ এইফালে আপোনাৰ মন্দিৰটো বহুত পুৰণা হয়। আমি টিংগেশ্বৰ দেৱালয় মন্দিৰটোৰ ভিতৰলৈ সোমাই আহিলোঁ। এইফালে আপোনাৰ ৱাল আৰ্ট এটা কৰা আছে ওম। আৰু এইফালে আপোনাৰ শিৱ ভগৱানৰ থানখন আছে, শিৱলিংগটো আছে। ইয়াতে মানুহ পূজা চূজা কৰে। আৰু এইফালে আপোনাৰ শিৱৰ বাহন নন্দী বহি আছে। নন্দী ভগৱানে সদায় শিৱৰ ফালে মূৰ কৰিয়ে বহে। এতিয়া মন্দিৰটো চাৰিওপাশ মই দেখাবলৈ চেষ্টা কৰিম। এইফালে এখন ৱাল আৰ্ট কৰা আছে। ৱাল আৰ্টখন বহুত ধুনীয়া বনাইছে। আৰু আপোনালোকে এইখন মন্দিৰটোৰ ভিতৰলৈ যোৱা দুৱাৰ হয়। মন্দিৰটোৰ ভিতৰৰ এইফালে আপোনালোকে দেখা পাইছে শিৱলিংগ এটা আছে। তাৰ ওপৰত আপোনাৰ শিৱ পাৰ্বতী গণেশৰ ভগৱানৰ ফটো এখনো লগোৱা আছে। টিংগেশ্বৰ দেৱালয় মন্দিৰটো মই আপোনালোকক দূৰৰ পৰা সম্পূৰ্ণ দৃশ্যটো দেখাই দিওঁ এবাৰ। এইফালে আপোনাৰ শিৱ মন্দিৰটো আছে, তাতে সন্মুখত ভগৱান শিৱৰ বাহন নন্দী বহি আছে। আৰু কাষত আপোনাৰ ভোগ ঘৰটো, য'ত আপোনালোকে প্ৰসাদ চসাদ গ্ৰহণ কৰিব পাৰে। আপোনালোকক মই টিংগেশ্বৰ দেৱালয়টোতো দেখালোঁ। তাৰপিছত তাৰে আপোনাৰ কাষত ভৈৰৱপদ দেৱালয় বুলি এইফালে বৰ্ড এটা মৰা আছে। আমি এইফালে যাম এতিয়া। দুইটা মন্দিৰ যোৱা ৰাস্তাটো এইফালেদিয়ে হয়। ইয়াতে আপুনি বাইকবোৰ আহি ইয়াতে পাৰ্ক কৰি ওপৰলৈ এইফালেদি উঠি গ'লে আপোনাৰ টিংগেশ্বৰ দেৱালয় আৰু এইফালে ভৈৰৱপদ। ব'লক যাওঁ। আমি এতিয়া ভৈৰৱপদ দেৱালয়লৈ সোমাই আহিলোঁ। ভৈৰৱপদ দেৱালয়লৈ এনেকৈ সোমাই আহি এতিয়া ইয়াতে কোনো মানুহ নাই, সেইকাৰণে আমি ভিতৰত নোসোমাওঁ। ইয়াতে আপোনাৰ জেগাখন দেখা পাইছে যে ইয়াতে ভগৱান শিৱৰ ভৰি ছাপটো আছে। যিহেতু ইয়াত কোনো মানুহ নাই এতিয়া, তো আমি ভিতৰত নোসোমাওঁ। এতিয়া এই মন্দিৰটো বন্ধ কৰি ৰখা হৈছে। আমি একচুৱেলি অহা সময়টো বেয়া হ'ল। দিনত আহিলে ইয়াতে মানুহ থাকে মন্দিৰটোৰ। তো মন্দিৰটোত মানুহ নাই কাৰণে মই আপোনালোকক ভিতৰটো দেখাব নোৱাৰিম। যদি আপোনালোক দিনত আহিলে এই মন্দিৰটোৰ মানুহ থাকে, তো আপোনালোক আহিব পাৰিব, পূজা চূজা কৰিব পাৰিব, চাকি বন্তি জ্বলাই ধুনীয়াকৈ চাই যাব পাৰিব। যিহেতু ভগৱান শিৱৰ ভৰি খোজ আছে, চ' সেইকাৰণে আমি মানুহ নাই কাৰণে সোমাব বিচৰা নাই। আপোনালোকক মই কৈছিলোঁৱেই যে ব্ৰহ্মপুত্ৰৰ একদম কাষতে লাগি আছে মন্দিৰ দুটা। আপোনালোকক এটা বহুত ধুনীয়া দৃশ্য দেখাম মই। দৃশ্যটো চাওক এবাৰ। কাষত এটা পাহাৰ আছে,
একদম লগতে ব্ৰহ্মপুত্ৰ নদী বৈ আছে। চাওক কি ধুনীয়া পৰিৱেশ। ছানছেট হৈ গৈছে এতিয়া বৰ্তমান। ছানছেটৰ সময়ত ব্ৰহ্মপুত্ৰ নদীখন আৰু ধুনীয়া দেখা পোৱা যায়। আৰু সেই সৌ দূৰত ভোমোৰাগুৰি ব্ৰিজখনো দেখা পোৱা যায় ইয়াৰ পৰা। কেমেৰাত আপোনালোকে দেখা পাইছে নাই মই গম নাপাওঁ। এবাৰ ভোমোৰাগুৰি ব্ৰিজখন ধুনীয়াকৈ দেখা পাই আছে। ভিডিঅ' বনাই আহি আমি খাব সোমালোঁ চাহ তেজপুৰত ৰাধেশ্যাম হোটেলত। এইটো বহুত স্পেচিয়েল হয়। এইটো আপুনি তেজপুৰত বেলেগত আপুনি বিচাৰি নাপায়। এইটো ইয়াৰ স্পেচিয়েলিষ্ট হয়। খাই বৈ ঘৰ যাওঁ আৰু। যিহেতু বহুত দিনৰ পৰা মোৰ চেনেলত ভিডিঅ' দিব পৰা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ আমাৰ ঘৰৰ ওচৰতে ইমান ধুনীয়া দুটা শিৱ মন্দিৰ আছে যদি আপোনালোককো এবাৰ দেখাই দিওঁ। আপোনালোকো আহিব পাৰিব। বহুত ধৰ্ম থকা মন্দিৰ হয় দুয়োটাই। ত' আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোক আমাৰ লগত জড়িত হৈ থাকিব। ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম। ত' বাই বাই।